আপুনি পাব এটা টিভি 32 ইঞ্চি সৰুৰে নহয় 32 ইঞ্চি এটা টিভি কমপ্লিটলি ফ্ৰী শ্ব'ৰুম লাইভ ডিছপ্লে থকা ক'তো নাই একমাত্ৰ আছে বিনায়ক ইণ্টেৰিয়ৰত আৰু আপুনি লাইভ চাই পেলাই ডিচাইড কৰিব পাৰিব যে কেনেকুৱা কালাৰ লগালে কোনটো ডিজাইন লগালে আপোনাৰ ঘৰত ভাল লাগিব আৰু নেক্সট খুব ধুনীয়া এটা ইম্পৰ্টেণ্ট বস্তু দেখাবলৈ লৈছোঁ সেইটো হৈছে চাওক এইটো বস্তু মানে এতিয়া ঘৰৰ কাৰণে খুব প্ৰয়োজনীয় বস্তু আৰু ইয়াতে আছে সোমানী কোম্পানী এক্সক্লুচিভ টাইলছৰ কালেকশ্যন দেখাই দিছোঁ ভেৰাইটিজ ৰেঞ্জ আছে চাইজ আছে ইয়াত অট'মেটিক হয় জাষ্ট হেং কৰিলে হেং কৰি পেলাই আপুনি এৰি দিলে ওপৰলৈ গুচি গ'ল আৰু ইয়াতে আপুনি বনাব পাৰিব আপোনাৰ চাৰ্ট কাপোৰ যিখিনি আছে আৰু জাষ্ট প্ৰেছ কৰি দিলে একে টপ কোৱালিটি মাৰ্কেটত এভেইলেবল নাই বৰ্তমান সকলোৰ কাৰণে খুব ধুনীয়া এটা ভিডিঅ' লৈ পেলাই আহিছোঁ আৰু এইটো হৈছে বিনায়ক ইণ্টেৰিয়ৰ ভিতৰৰ পৰা থাৰ্ড ভিডিঅ' আগৰটা ভিডিঅ'ত আপোনাক বহুতখিনি ইনফৰমেশ্যন দিলোঁ আৰু আজি লৈ আহিছোঁ কমপ্লিট হাৰ্ডৱেৰ কালেকশ্যন আৰু ভিডিঅ' আৰম্ভ কৰিছোঁ ফাৰ্ষ্ট ইয়ালৈ দুটা স্মাৰ্ট ডিজিটেল লকাৰে আৰু দেখা পাইছে চব কি লগ আছে ইয়াত লিখি থোৱা আছে ফিংগাৰপ্ৰিণ্ট আছে RFID কাৰ্ড আছে পিন কোড আছে মেকানিকেল কি আছে ডেমেজ এলাৰ্ম আছে ল' বেটাৰী এলাৰ্ম আছে মানে ঘৰত লগাই দিয়া চিন্তা নাই সকলো ধৰণৰ বস্তু ইয়াতে সুবিধা আছে আপুনি জাষ্ট ফিংগাৰটো প্ৰেছ কৰি পেলাই আৰামত লকটো খুলিব পাৰিব ইয়াতে আৰু যদি কিবা হৈ যায় কমপ্লিট এটা এলাৰ্ম আছে এলাৰ্মটো বাজি যাব আৰু কমপ্লিট এক্সেছ আপোনাৰ এই কাৰ্ডখনৰ যোগেদি হয় আৰু এইফালে আছে গডৰেজ কোম্পানী খুব ধুনীয়া লকাৰ বেলেগ বেলেগ চাইজত আছে লৈ যাব পাৰিব খুব ধুনীয়া বস্তু হয় এইকেইটা বস্তু আৰু ইম্পৰ্টেণ্ট বস্তু আৰু এইফালে বহুতখিনি বস্তু আছে হাৰ্ডৱেৰ কালেকশ্যনত চক দেখাই দিছোঁ আল্টিমেট কালেকশ্যন মানে আপোনাক যেনেকুৱা দামত লাগে যি বস্তু লাগে যেনেকুৱা কালাৰ লাগে চব বস্তু কালেকশ্যন পাই যাব আৰু চিন্তা কৰিব নালাগে বস্তু দেখি পেলাই কাৰণ একদম মিনিমাম ৰেঞ্জৰ পৰা আৰম্ভ হৈছে আৰু এতিয়া মোৰ লগত আছে বিনায়ক ইণ্টেৰিয়ৰ অ'নাৰ আগৰ ভিতৰত দেখি আছে এখেতক আৰু এতিয়া দাদা সুধিছোঁ দাদা ইয়াত কি বস্তু পায় ইয়াত আপুনি সব পাব যিমান আপোনাৰ হাৰ্ডৱেৰ সেকশনৰ বস্তু লাগে যেনেকৈ হিঞ্জেছ হৈ গ'ল কেবিনেট হেণ্ডেলছ হৈ গ'ল ডোৰ হেণ্ডেলছ হৈ গ'ল নবছ হৈ গ'ল বা আপোনাৰ খুঁটি যোনটো আমাৰ ডোৰৰ বেক চাইডে লাগে ক্লথ হেংগাৰ সেইবিলাকো পাই যাব সব ধৰণৰ মানে সোফা লেগো পাব বেলেগ বেলেগ ফিনিশতো পাব এইটো নহয় যে আপুনি এটা দুটা ডিজাইন পাব বা এটা চাৰিটা পাঁচটা ডিজাইন সিলেকশন হাণ্ড্ৰেডছ অফ ডিজাইন আছে আপুনি যেনেকুৱা চিলেক্ট কৰে তেনেকুৱা মানে গম পাইছে ইমানে ডিজাইন আছে নহয় আপুনি চাই চাই শেষ কৰিব নোৱাৰিব মানে আল্টিমেট কালেকশ্যন আৰু ফাৰ্ষ্ট মই এই ছেকশ্যনটোলৈ গৈছোঁ এইখিনি হৈছে হেঙাৰ বেলেগ বেলেগ ছেকশ্যনত আছে দেখাইছোঁ বেলেগ বেলেগ কালাৰ আছে বেলেগ বেলেগ কোৱালিটি মেটেৰিয়েল আছে আৰু বেলেগ বেলেগ ডিজাইন আছে আৰু প্ৰত্যেকটো ডিজাইনে খুব ভাল লাগিছে নেক্সট এইফালে গৈছোঁ এইখিনি কি হয় এইখিনি কেবিনেট হেণ্ডেলছ হয় কেবিনেট হেণ্ডেল আৰু এনেকুৱা হেণ্ডেল আপোনাৰ মিনিমাম কিমান মানৰ পৰা আৰম্ভ হৈছে ইয়াতে 200 180 এনেকুৱা মানৰ পৰা আৰম্ভ কৰিছে আৰু ওচৰৰ পৰা দেখাইছোঁ চব ডিজাইন ৰ'জ গল্ডত আছে ব্লেকত আছে এইটো পিয়'ৰ গল্ডত আছে আৰু এইকেইটা দেখাইছোঁ বেলেগ বেলেগ ষ্টাইলত বেলেগ বেলেগ শ্বেপত আছে আৰু ওপৰখিনি দেখাইছোঁ সেইফালে বেলেগ বেলেগ শ্বেপ আছে ওপৰত আৰু নেক্সট এইফালে আহিছোঁ আৰু এইখিনি কমপ্লিট হেণ্ডেলে হয় কমপ্লিট হেণ্ডেল মানে বস্তুখিনি চাই মানে খুব মানে মনটো ভাল লাগি গৈছে খুব ধুনীয়া কোৱালিটি হয় আৰু নেক্সট এইখিনি কি হয় এইখিনি নবছ হয় নবছ মানে ডয়াৰ নবছ হয় আৰু এনেকুৱা আপোনাৰ নববিলাক কিমানৰ পৰা আৰম্ভ হৈছে নব মোটামুটি আপোনাৰ 100 ৰুপিজৰ পৰা ষ্টাৰ্ট আছে 100 ৰুপিজৰ পৰা আৰম্ভ হৈছে একদম মই ওপৰৰ পৰা কালেকশ্যনখিনি দেখাইছোঁ চব কি ধুনীয়া ধুনীয়া কালাৰ আছে শ্বেপ আছে মানে চাই চাই আমনি লাগি নাযাব ইমান কালেকশ্যন ইয়াতে আছে আৰু আপুনি আহি পেলাই আপোনাৰ মন পচন্দৰ মতে চিলেক্ট কৰি ইয়াৰ পৰা লৈ যাব পাৰিব আৰু এইফালেও আছে অলপ প্ৰিমিয়াম ৰেঞ্জত এইখিনি ডোৰ হেণ্ডেল হয় আৰু এইটো কমপ্লিট ছেট হৈ থাকে এইটো কমপ্লিট ছেট হয় ছেট হিচাপে থাকিব মানে দুপিচ থাকিব আৰু দেখাই দিছোঁ খুব ধুনীয়া ডিজাইনবিলাক আৰু এইটো কমপ্লিট মেইন ডোৰৰ কাৰণে এইবিলাক হেণ্ডেল আছে ইয়াতে চব কি ধুনীয়া আৰু এইফালে গৈছোঁ এইফালেখিনি হেণ্ডেলৰ কালেকশ্যন এইফালেখিনি হেণ্ডেল অলপ প্ৰিমিয়াম ছেগমেণ্টত হয় এইবিলাক বেলেগ বেলেগ কনচিল হেণ্ডেল হৈ গ'ল চেষ্ট হেণ্ডেলো আছে ইয়াত কনচিল হেণ্ডেলছ আছে নবছ আছে সব বেলেগ বেলেগ ডিজাইনৰ আছে মানে ইমানখিনি ডিজাইন আছে চব আৰু ওপৰতো আছে বহুতখিনি কালেকশ্যন হেণ্ডেলৰ আৰু কেইটামান প্ৰিমিয়াম হেণ্ডেল দেখাই দিছোঁ মই কালাৰ চক আৰু ফিনিচিং চক যথেষ্ট ৱেইট আছে মানে ভাল কোৱালিটি হয় বেলেগ বেলেগ মেটেৰিয়েল আছে আপোনাৰ ব্ৰাছ মেটেৰিয়েল আছে এলুমিনিয়াম মেটেৰিয়েল আছে কালাৰ ফিনিশ পাই যাব ইয়াত দুটা তিনিটা টাৱাৰ বল্টছ হয় এইবিলাক বেলেগ বেলেগ চাইজত পাব এইটো নহয় যে আপুনি এটা চাইজত এটা কালাৰ পালে সব চাইজতে সব কালাৰ পাই যাব এইবিলাক আপোনাৰ কিমান মানৰ পৰা হৈছে ইয়াত এলুমিনিয়াম যদি কালাৰ ফিনিশত যায় 100 ৰুপিজৰ পৰা ষ্টাৰ্ট আছে 180 অনলি 80 ৰুপিজ তেনেকুৱা চাইজ লৈ লৈ বেলেগ বেলেগ দাম আছে এইবিলাক সাপোৰ্টাৰ হৈ গ'ল যোনবিলাক পৰ্দা লগাবলৈ বা আমাৰ কিবা এছএছ পাইপ যোনটো লগাব লাগে বেলেগ বেলেগ ফিনিশত আছে বেলেগ বেলেগ কোৱালিটি আছে কম ৰেঞ্জো আছে ইয়াত হাই ৰেঞ্জো আছে মানুহক যেনেকুৱা যি কোৱালিটি লাগে এইটো লাগে ইয়াৰ লগত ইয়াতো আমাৰ ওচৰত দুটা কোৱালিটি আছে পিয়'ৰ ব্ৰাছ কোৱালিটিও আছে উডেন ফিনিশতো আছে দুটাই বেলেগ বেলেগ ৰেঞ্জত আছে আৰু এইবিলাক মটৰাইজ লক হৈ গ'ল বেলেগ বেলেগ ধৰণৰ কাবাৰ্ড লক হৈ গ'ল আৰু এইটো আমাৰ এটা ছেকশ্যন ডোৰ ষ্টপাৰ ডোৰ আই বেলেগ বেলেগ বস্তুৰ হয় কনচিল্ড হিঞ্জেছো আছে আমাৰ ওচৰত আৰু এইবিলাক হৈ গ'ল সোফা লেগ ছেম ডিজাইনত বেলেগ বেলেগ ফিনিছ আছে বেলেগ বেলেগ কালাৰ
আৰু বেলেগ বেলেগ সাইজ আৰু এটা প্ৰিমিয়াম সেগমেন্টত কবজা আৰু চিটকানি মানে যেটো হুক বুলি কয় হেড দেখাবলৈ লৈছো আৰু দাদা এটো কি মেটেৰিয়েল হয় খিনি এটো পিওর ব্রাশ মেটেৰিয়েল হয় ইয়াত আপুনি বেলেগ বেলেগ ফিনিশ পাব ইয়াত সব ধৰণৰ কবজা আছে যেনেকুৱা মানুহে বিচাৰে ইয়াত এল কবজা ভাজ কবজা প্লেন কবজা যেনেকুৱা যে মানুহক ৰিকোয়াৰমেন্ট হয় যেনেকুৱা কালাৰ ফিনিশৰ লাগে সব কালাৰ ফিনিশত পাব এই চিটকানিটো আমাৰ তেনেকুৱা আছে আপোনাৰ বহুত ডিজাইনছ আছে ইয়াত বেলেগ বেলেগ ডিজাইনছ আছে এইবিলাক স্যাম্পল হয় ইয়াত প্ৰায় ইয়াত সব ডিজাইনছৰ সব কালাৰ আহিব যেনেকৈ এইটো কালাৰত এইটো ডিজাইন আহিব এইটো কালাৰত এইটো ডিজাইন আহিব সব পাব এইবিলাক পিওর ব্রাশ মেটেৰিয়েল হয় প্ৰিমিয়াম সেগমেন্ট হয় অলপ দাদা এটো যেটো ব্র্যান্ডটো হয় ব্র্যান্ডৰ নামটো কি হয় ব্র্যান্ডটোৰ নাম লভাচ্ছা হৈ গ'ল বহুত ভাল ব্র্যান্ড হয় আৰু দেখাই দিছো ওপৰৰ মই যেটো ব্র্যান্ডিংটো হয় চক লাবাস আৰু নেক্সট খুব ধুনীয়া এটা ইম্পৰ্টেন্ট বস্তু দেখাবলৈ লৈছো সেইটো হৈছে চক এইটো বস্তু মানে এতিয়া ঘৰৰ কাৰণে খুব প্ৰয়োজনীয় বস্তু মানে ৱালৰ কাৰণে বিশেষকৈ দাদা নামটো কি হয় এইটো ইয়াক গ্লোৱাৰ্ছ বুলি কয় চাৰকোল পেনেল হয় মানে ৱালত মানে প্লাষ্টাৰ কৰাতকৈ যদি এইটো বস্তু লগাই দিয়া হয় টাইলছ লগোৱাতকৈ খুব ধুনীয়া লাষ্টিং কৰে একদম ধুনীয়া লাষ্টিং কৰে আৰু নতুনকৈ আহিছে গোটেই কনচেপ্টটো নতুন নতুন নতুনকৈ আহিছে কনচেপ্টটো মই দেখাই দিছো বেলেগ বেলেগ ডিজাইন আছে মানে ৱালত গোটেই বস্তুটো ফিটিং হৈ যাব আৰু এটা চিট হিচাপে আহিব এইটো এটা চিট হিচাপে আহিব আৰু বেলেগ বেলেগ ডিজাইন বহুতখিনি আছে দেখাই দিছো বহুত ধুনীয়া ধুনীয়া কালাৰ ফিনিচিঙত আৰু এইটো আছে কমপ্লিট উডেন ফিনিশত যেনেকুৱা ডিজাইন লাগে যেনেকুৱা কালাৰ লাগে সকলো ধৰণৰ বস্তু পাই যাব এইটো আছে এফালেও আছে এফালেও দেখাইছো আৰু নেক্সট দেখাবলৈ লৈছো আল্টিমেট ডিজাইনাৰ লেমিনেট চক কিমানখিনি কালেকশ্যন আছে ভেৰাইটিজ কালেকশ্যন আৰু এনেকুৱা অন শ্ব'ৰুম লাইভ ডিছপ্লে থকা ক'তো নাই একমাত্ৰ আছে বিনায়ক ইণ্টেৰিয়ৰত আৰু আপুনি লাইভ চাই পেলাই ডিচাইড কৰিব পাৰিব যে কেনেকুৱা কালাৰ লগালে কোনটো ডিজাইন লগালে আপোনাৰ ঘৰত ভাল লাগিব চক কমপ্লিট লাইভ চাইজত লাইভ ডিছপ্লে আৰু আল্টিমেট কালেকশ্যন মানে অকল এটা কালেকশ্যন নহয় মোৰ দেন 1000+ কালেকশ্যন আছে ইয়াতে ধুনীয়াকৈ চাব কালাৰ পছন্দ কৰিব ঘৰত কোনটো কালাৰ লগালে ভাল লাগিব আৰু এইফালৰ পৰা মই গোটেইকেইটা কালাৰ দেখাই দিছোঁ যিমানখিনি আছে আৰু ইমানখিনি দেখুৱাটো সম্ভৱ নহয় বাৰু গোটেইখিনি দেখুৱাটো যিমানখিনি পাৰোঁ মই দেখাই দিছোঁ খুব ধুনীয়া ধুনীয়া ফিনিচিঙত আছে আৰু ইয়াতে আপোনাৰ মেটচিং কৰিব নকৰে সেইটো ডিচাইড কৰিব পাৰিব কমপ্লিট ডিছপ্লে কৰি থোৱা আছে গোটেইখিনি বস্তু আৰু ইয়াতে যিমানখিনি আছে বেক চাইড দেখালোঁ কমপ্লিট এইখিনি লেমিনেট কালেকশ্যন আৰু নেক্সট লৈ আহিছোঁ নিউ মাৰ্কেট কোম্পানীৰ লেমিনেট ফুল চিট ডিছপ্লে আৰু ধুনীয়া ধুনীয়া কালাৰ কালেকশ্যন আছে ভেৰাইটিজ ৰেঞ্জ আছে দেখাই দিছোঁ মেলি পেলাই মই চক কি ধুনীয়া ধুনীয়া কালাৰ আছে আৰু কমপ্লিট ফুল চিট ডিছপ্লে আৰু কালাৰ কালেকশ্যন ডিজাইন ৰেঞ্জ দেখাই দিছোঁ ভেৰাইটিজ কালেকশ্যন আছে ডিছপ্লে কিমানমান হৈ আছে ইয়াত নিয়াৰ এবাউট 200 সিটৰ ফুল চিট ডিছপ্লে আছে আৰু দেখা পাইছে কমপ্লিট এইখিনি ইয়াতে হৈছে ডিছপ্লে হৈ আছে এইফালে গোটেই ছেকশ্যনটো হৈছে ইয়াতে আছে আৰু লাষ্ট এইটো বস্তু দেখাইছোঁ কমপ্লিট মানে টাইলছ ফিনিছত আছে খুব ধুনীয়া লাগিছে এইটো বস্তু আৰু ইয়াতে আছে সোমানী কোম্পানী এক্সক্লুচিভ টাইলছৰ কালেকশ্যন দেখাই দিছোঁ ভেৰাইটিজ ৰেঞ্জ আছে চাইজ আছে ডিজাইন আছে আৰু কমপ্লিট ধুনীয়া ধুনীয়া কালেকশ্যন প্ৰিমিয়াম ৰেঞ্জত চক ডিজাইন কি ধুনীয়া ধুনীয়া আছে এফালেও আছে বহুত ধুনীয়া আৰু এইটো বাথৰুমৰ কাৰণে এফালেও আছে ধুনীয়া ধুনীয়া কালেকশ্যন আৰু ইয়াৰ লগতে বহুতখিনি অন ডিছপ্লে হৈ আছে এফালে কমপ্লিট টাইলছৰ কালেকশ্যন আছে এফালেও এইখিনি টাইলছৰ কালেকশ্যন আছে ইয়াৰ পৰা মই খুলি দেখাইছোঁ কমপ্লিট উডেন ফিনিছত চেম্পুল আছে আৰু যদি সৰু চাইজত লাগে সেইবিলাকো ইয়াত ডিছপ্লে কৰি থোৱা আছে ইয়াতে আপুনি চাই পেলাই পচন্দ কৰিব পাৰিব এফালেও আছে বেলেগ বেলেগ চাইজত এইটো আছে 1/1ত ডিছপ্লে হৈ আছে আৰু এইটো দাদা কিমান চাইজ হয় 2/2 চাইজত আছে আৰু ইয়াতে লাইভ ডিছপ্লে হৈ আছে 4/6ৰ টাইলছ মানে দেখা পাইছে চাইজটো দেখি পেলাই 4 ফুট বাই 6 ফুট আৰু এইটো আছে কমপ্লিট গ্ল'চি ফিনিছত আৰু নেক্সট দেখাই দিছোঁ এক্সক্লুচিভ পাইন উডৰ মেমব্ৰেইন কালেকশ্যন ড'ৰ আৰু দেখাই দিছোঁ ডিজাইনখিনি তেওঁলোকৰ নিজৰ ব্ৰেণ্ডিঙৰ এইখিনি হৈছে ড'ৰ কালেকশ্যন কমপ্লিট ডিজাইন আছে বহুত ধুনীয়া ধুনীয়া আৰু ফিনিচিং দেখাই দিছোঁ চক কি ধুনীয়া ওচৰৰ পৰা কালাৰ পাই যাব ৰেঞ্জ পাই যাব ডিজাইন পাই যাব আৰু যিহেতু তেওঁলোকৰ নিজৰ ব্ৰেণ্ডিঙৰ বস্তু হয় এইখিনি সেইকাৰণে আপুনি পাই যাব খুব ধুনীয়া ডিছকাউণ্ট আৰু তেওঁলোকৰ নিজৰ ব্ৰেণ্ডিঙৰ প্লাই দেখাবলৈ লৈছোঁ আৰু এইটো হৈছে কমপ্লিট ভাল কোৱালিটি BWP 710 কোৱালিটি একে টপ কোৱালিটি মাৰ্কেটত এভেইলেবল নাই বৰ্তমান খুব ধুনীয়া ফিনিচিঙত আছে বস্তুটো আৰু লগত আছে 15 ইয়াৰ্ছ ৱাৰেণ্টি সৈতে আৰু আহক ইয়ালৈ আপুনি ইয়ালৈ আহিলে খুব ধুনীয়া নামত ইয়াৰ পৰা লৈ যাব পাৰিব আৰু এতিয়া নেক্সট দেখাইছোঁ ৱাৰ্ডবৰ শ্লাইডিং ড'ৰ ছেকশ্যন কমপ্লিট ধুনীয়া ধুনীয়া মেটেৰিয়েলত এইটো আপুনি শ্লাইড কৰি পেলাই ৱাৰ্ডব ভাগ কৰিব পাৰিব বেলেগ বেলেগ আৰু এইফালে আহিছে এইটো আপুনি কোড হেং কৰিবৰ কাৰণে খুব ধুনীয়া অট'মেটিক হয় জাষ্ট হেং কৰিলে হেং কৰি পেলাই আপুনি এৰি দিলে ওপৰলৈ গুচি গ'ল আৰু ইয়াতে আপুনি ওলাব পাৰিব আপোনাৰ চাৰ্ট কাপোৰ যিখিনি আছে আৰু জাষ্ট প্ৰেছ কৰি দিলে অট'মেটিক সোমাই গুচি যাব আৰু তেনেকৈ এইফালেও আছে ছেকশ্যন চক এইটো আছে টাই হেং কৰিবৰ কাৰণে বা তেনেকুৱা যিখিনি আপোনাৰ সৰু সৰু বস্তু আছে ইয়াত হেং কৰিব পাৰিব আৰু এইটো আপোনাৰ অট'মেটিক হয় জাষ্ট প্ৰেছ কৰি দিলে সোমাই গুচি গ'ল এইটো আছে চাৰ্ট বা পেণ্ট তেনেকৈ হেং কৰিবৰ কাৰণে আৰু এইবিলাক কমপ্লিট এচেছৰিজ হয় আৰু খুব স্মুথ হয় বস্তুখিনি আৰু এইকেইটা মই উলিয়াই দেখাইছোঁ
খুব ধুনীয়া বস্তু আৰু নেক্সট দেখাইছোঁ আমি ফল্ডিং মিৰৰ জাষ্ট আপোনাৰ এনেকৈ খুলি পেলাই ধুনীয়াকৈ চাব পাৰিব চ' যাৰ ঘৰত কম্পেক্ট চাইজ আছে ৱাৰ্ডৰ লগতে ফিটিং কৰি পেলাই আপুনি এখন এনেকৈ ফিটিং কৰিব পাৰিব আৰু পিছত আপোনাৰ এখন এনেকৈ জপাই থ'ব পাৰিব আৰু ইয়াতো আছে আপোনাৰ হেংগিঙৰ কাৰণে ধুনীয়া ছেকশ্যন জাষ্ট প্ৰেছ কৰিলে সোমাই গুচি গ'ল খুব ধুনীয়া বস্তু আৰু নতুনকৈ মাৰ্কেটত আহিছে সেইটো এক্সক্লুচিভলি আছে বিনায়ক ইণ্টেৰিয়ৰৰ ওচৰত আৰু নেক্সট দেখাইছোঁ PVC চিলিং আৰু খুব ধুনীয়া কোৱালিটিৰ কালাৰ আছে এইটো আছে এটা এইটো আছে এইফালে উডেন ফিনিছত আছে আৰু কমপ্লিটলি ৱাটাৰপ্ৰুফ হয় এইটো কমপ্লিটলি ৱাটাৰপ্ৰুফ খুব ধুনীয়া বস্তু হয় ঘৰৰ কাৰণে এটা প্ৰয়োজনীয় বস্তু মানে ডিজাইনো ভাল হয় আৰু ইয়াৰ এটা ডেমো পিচ লগাই থোৱা আছে এওঁলোকৰ শ্ব'ৰুমত সেইটো বস্তু মই অকণমান আপোনাক দেখাই দিছোঁ আৰু নেক্সট দেখাইছোঁ এমফ্ৰেম ফমি আৰু এইটো হৈছে বিনায়ক ইণ্টেৰিয়ৰ এক্সক্লুচিভ প্ৰডাক্ট হয় খুব ধুনীয়া প্ৰডাক্ট হয় ইণ্টেৰিয়ৰ এক্সটেৰিয়ৰ কাৰণে ধুনীয়াকৈ এইখিনি বস্তু লগাই সজাব পাৰিব কমপ্লিটলি ৱাটাৰপ্ৰুফ হয় কিন্তু ইয়াতে আপোনাক কৈ দিছোঁ যে এইটো বস্তু অলপ প্ৰিমিয়াম হয় চব ওচৰৰ পৰা দেখাইছোঁ কি ধুনীয়া কোৱালিটি একদম 3D ফিল্টাৰ এটা আহি আছে আৰু বেলেগ বেলেগ ডিজাইন বহুতখিনি ইয়াতে আছে এতিয়া দেখাইছোঁ মটৰাইজ লকৰ ধুনীয়া কালেকশ্যন দেখা পাইছে কিমানখিনি ডিছপ্লে হৈ আছে ইয়াত আৰু এনেকুৱা যিখিনি আপোনাৰ ডিছপ্লে হৈ আছে বেলেগ বেলেগ কালাৰ আছে ক্ৰম ফিনিছত আছে ৰ'জ গল্ডত আছে আৰু এইবিলাক আপোনাৰ আৰম্ভ হৈছে মিনিমাম 1500 টকাৰ পৰা আৰু নেক্সট দেখাইছোঁ খুব ধুনীয়া ভেনিটি কালেকশ্যন চমিনি ব্ৰেণ্ডৰ হয় অলপ কম ৰেঞ্জৰ হয় ফাৰ্ষ্ট ভিডিঅ'ত যিখিনি দেখাইছিলোঁ সেইখিনি আছিলে কেৰ'ভিটি অলপ প্ৰিমিয়াম ৰেঞ্জৰ আৰু কমপ্লিট ছেট হয় দেখাই দিছোঁ ফিনিচিংবিলাক চব কি ধুনীয়া ধুনীয়া মেটেৰিয়েল এতিয়া ইউজ কৰা হৈছে এইফালে গৈছোঁ এইটো খুব ধুনীয়া চমানি কোম্পানী কমপ্লিট ছেট হয় আৰু এটা আছে কমপ্লিট উডেন ফিনিছত আৰু এইটো আপোনাৰ বক্সটোত খোল খাই যাব খুব ধুনীয়া স্পেচ আছে ইয়াতে আৰু এইফালে এটা পাৰ্ট আছে ইয়াতে এইটো খুলি দেখাইছোঁ নেক্সট আৰু এতিয়া হোৱাইট কালাৰ লৈ আহিছোঁ চমানি কোম্পানী আৰু ভিতৰত ধুনীয়া এটা স্পেচ আছে দেখাই দিছোঁ আৰু লগত এইটো ফিটিং হৈ আছে টেবুল টপ চ' ইমানখিনি আছিলে আজিৰ এক্সক্লুচিভ হাৰ্ডৱেৰ কালেকশ্যন বিনায়ক ইণ্টেৰিয়ৰ দেখাইলোঁ সম্পূৰ্ণ কালেকশ্যন খুব ধুনীয়া ধুনীয়া বস্তু আগতে নেদেখা বস্তু হয়তো আপুনি দেখিলে আৰু এতিয়া দাদাক সুধিছোঁ যে যিসকল কাষ্টমাৰ আহিব বিশেষ অফাৰ কি আছে এইটো ছেকশ্যনত এনেকুৱা আছে যে এটা বেডৰুমৰ যদি ফাৰ্নিচাৰ বনায় আমাৰ পৰা তেতিয়া এটা 32 ইঞ্চৰ টিভি সিহঁতৰ কাৰণে ফ্ৰী আছে টিভিটো কমপ্লিটলি ফ্ৰী কমপ্লিটলি ফ্ৰী গতিকে গম পাইছে মানে বিধ্বংসী অফাৰ দি দিছে যদি আপুনি ফাৰ্নিচাৰ এটা বেডৰুমৰ কাৰণে কিনি লৈ যায় তেনেহ'লে আপুনি পাব এটা টিভি 32 ইঞ্চি সৰু সুৰা নহয় 32 ইঞ্চি এটা টিভি কমপ্লিটলি ফ্ৰী গতিকে খুব ধুনীয়া অফাৰ আৰু ইয়াৰ লগতে যিখিনি নিজৰ প্ৰডাক্ট আছে নিজৰ ব্ৰেণ্ডৰ প্ৰডাক্ট আছে তাতো ধুনীয়া ডিছকাউণ্ট আছে আৰু যদি ভিডিঅ' চাই পেলাই সেই ডিছকাউণ্ট দিব বেলেগ একদম একদম নিশ্চয় গতিকে চিন্তা কৰিব নালাগে আহক সোনকালে ইয়াৰ পৰা বজাৰ কৰি লৈ যাবহি ইমানখিনি আছিলে আজিৰ বিনায়ক ইণ্টেৰিয়ৰ হাৰ্ডৱেৰ কালেকশ্যনৰ ভিডিঅ' যদি আপুনি ভিডিঅ'খিনি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু তেওঁলোকৰ 3টা ভিডিঅ' আপলোড কৰিলোঁ কমপ্লিট মই প্লেলিষ্ট বনাই থৈছোঁ তাতে চাব সম্পূৰ্ণ ইণ্টেৰিয়ৰ কাৰণে কালেকশ্যন পাই যাব আৰু এইটো হৈছে কেৰ'ভিটৰ এক্সক্লুচিভ শ্ব'ৰুম গতিকে ভিডিঅ' যিমান পাৰে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব গতিকে নতুন এটা ভিডিঅ' পুনৰ লগ পোৱাহে আজিলৈ জয় অসম